তো নমস্কাৰ বন্ধুসকল, কপাল ফুটা ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। দেখিছেনে আমাৰ এয়া বাঁহ গছজোপাত অলপ সোমাইছেগৈ আৰু পানী আমাৰ বাৰীৰ পাছফালে পানী সোমাই গ'ল আৰু, কিন্তু ঘৰৰ ভিতৰত বোৱা নাই আমাৰ। এবছৰ বুইছিলে, এবছৰ কিন্তু একো নাই হোৱা। কপাল ভাল, ভগৱানে ৰক্ষা কৰিলে আমাৰ। পানী নাই সোমোৱা এতিয়ালৈকে বৰ্তমান, কিন্তু বাৰীত পাছফালে এইপিনে ৰখি আছোঁ মই। ইয়াত পানী সোমাই গ'ল পূৰা। বাঁহ গছ দেখিছাই পানী আপোনালোকে। আজি মানে এনেকুৱা এখন গাঁও আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ, যিখন গাঁৱত বানপানী আজি বহুত বেয়াকৈ নষ্ট কৰিলে। কাৰণ ঘৰ বাৰী ঘৰ চৰ ভাঙি মেলি একদম পূৰা অৱস্থা বেয়া কৰি থৈছে। তাকে দেখুৱাম বুলি ভাবিছোঁ, বলক। এইখনেই হ'ল সেই গাঁওখন। চাওক আপোনালোকে কি অৱস্থা কৰি দিলে বানপানীয়ে। সেই ঘৰ দুৱাৰ ভাঙি অৱস্থা বেয়া কৰি থৈ দিছে পূৰা। সেয়া চাওক আপোনালোকে। এইবিলাক বস্তু কেনেকৈ ৰাখিছে দেখিছেনে? ক'ত চকী, ক'ত কি, এইবিলাক উপায় নাইকিয়া হৈ আছে। কি কবি আৰু। সেয়া ঘৰৰ ওপৰত ফেন ওলমি আছে আৰু ঘৰ ভাঙিলে। বস্তুবোৰ ভিতৰত থ'বলৈ উপায় নাই, কাৰণ পানী বোকা বহুত বেছি আছে কাৰণে বাৰান্দাতে থৈ দিছে আৰু বস্তুবিলাক। ঘৰ দুৱাৰ ভাঙি আৰু গছ চছ গোটেই মহতিয়াই লৈ গৈ একদম ডাঙৰ ডাঙৰ পুখুৰী খান্দি দিলে। এইবিলাক দেখিছেনে? গছ পূৰা পৰি আছে, গোটেই খহাই মেলি অৱস্থা বেয়া কৰি থৈছে এইবিলাক। এইপিনে বোলে পানী সোমাইছিলে, এইপিনৰ পৰা এইটো মুঠাৰি আছিলে। মুঠাৰিটো এইপিনে ভাঙি মেলি সৌপিনে গৈ ঘৰটো পিনে দেখিছেনে? ইয়াত JCB লগাই এতিয়া বস্তুবিলাক আঁতৰাই আছে। মানে গছ গছনিবিলাক আঁতৰাই আছে আৰু JCB লগাই। আৰু এতিয়া পানী শুকালে আৰু এইপিনে এইবোৰ ঘৰ দেখিছানে? কি ক'ম আৰু মই। চাওক আপোনালোকে নিজেই ভাবি চাওক কি অৱস্থা কৰি দিলে আৰু। বোকা দেখিছানে? ইয়াত কেনেকুৱা সোমাই আছে আৰু ৰুমৰ ভিতৰতে ইমান বোকা। বাপৰে বাপ, ঘৰৰ অৱস্থা কি হ'ল চাব আৰু, ক'ব নালাগে বাকী নাই। ঘৰৰ ৱাল দেখিছানে? ফাটি চিটি একদম ঘৰতে ভিতৰতে পুখুৰী বনাই থৈ দিছে। এইটো দেখা নাই? পুখুৰী হৈ গ'ল পূৰা দেখিছানে? ভঁৰাল আছিলে হপায়, সেইটো ভঁৰাল চৰাল ভাঙি গছ গছনি কি অৱস্থা কৰি দিছে। এইবিলাক ডাঙৰ ডাঙৰ খাল খান্দি দিলে পূৰা। সেয়া দেখিছানে কি অৱস্থা। ভাবক আপোনালোকে, এখন যদি আপোনালোকৰ নিজৰ গাঁও হ'লহেঁতেন, এই অৱস্থা দেখি আপোনালোকে কি ক'লেহেঁতেন।